কেবিনত বহিবা নে ৰেষ্টুৰেণ্টত? কেবিন আছেতো, পিছফালে আছে নেকি? মমত ক'ত যে ৰুটি খাইছা তুমি ৰে? ক'ত যে ৰুটি খালা আৰু দে। আৰু নকয় দেই। বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। ইফালে ইফালে কি খাই লোৱা? ৰাম বন্ধ কৰি দিয়া, বন্ধ কৰি দিয়া। হেল্ল' ৱেলকাম বেক টু আৱাৰ চেনেল LiQWYD আৰু আমাৰ অন্যদী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল ছানডে, আমি অলপ বাহিৰলৈ যাওঁ আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব, ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক দেখাই গৈ থাকিম বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। লোৱা লোৱা লোৱা। অঁ কৈ দিয়া হাই। অঁ হাই। আৰু অঁ আৰু আৰু কোৱা, কি ক'বা? আৰু আমি ফুফু যাওঁ বুলি কোৱা, আপোনালোকে চাই থাকিব বুলি কোৱা। মই ফুফু যাম কোৱা। বাই বুলি দিয়া এতিয়া, বাই দিয়া, ভালকে দিয়া, বাই বাই হাতখন দেখুৱা। পাপা ক'লৈ গ'ল? মুনু বিচাৰি না, আমি যাবলৈ ওলাই ৰেডি হৈ আছো। সেয়া ওলালে। আৰু আমি গাড়ীত আহিলে সদায় মই আৰু মোমনে বহু পিছফালে। তাৰ ৰহস্যটো মই আজি ফাদিল কৰিম বুলি ভাবিছোঁ। কাৰণ প্ৰথমতে হ'ল কি, আমাতকৈ মানে আগফালৰ স্থান পায় ৰাজপলৰবোৰৰ জোতা অফিচৰ জোতা তাতে থাকে, মানে চিটত নাথাকে, চিটৰ তলত থাকে, লেপটপৰ বেগ থাকে। সেইকাৰণে আমি মানে মেক্সিমাম টাইমছ পিছফালেই বহোঁ। আৰু এইটোৱে কথা নহয় অকল মোমনে আগফালে বহিলে মানে দেউতাকক চলাবলৈ মানে বহুত অসুবিধা কৰে। তাৰমানে গিয়াৰ চেঞ্জ কৰি দিব বিচাৰে, মানে দেউতাকৰ তালৈ যাব বিচাৰে, ৰেডিঅ' চেডিঅ' পকাই, AC পকাই, মানে কি নকৰে। আৰু সেইকাৰণে আমি মানে পিছফালেই হা অঁ ৱাইপাৰটো চুইচটো দবাই দিয়ে মানে চব। আৰু সেইকাৰণে তাৰমানে আমি পিছফালে বহিলে মানে দেউতাকে নহয় এইখিনি আগত আছে গড়চুক নহয়, অকণমান আগত। সেইকাৰণে তাৰমানে আমি পিছফালে মেক্সিমাম বহা হয়। আমি আহিলোঁ বৰাগাঁও ওচৰত থকা নিশা ধাবা। প্ৰথমবাৰ আহিছোঁ আৰু ল'ৰা ছোৱালী খেলিবলৈ অকণমানকৈ সৰু জেগা আছে। সেইকাৰণে আমি ভাবিলোঁ আৰু বেলেগলৈ নাযাওঁ, ইয়াতে আমি লাঞ্চটো কৰি পেলাই ওলাই যাম। আহা, ক'ত যাবা? জুলিবা? তুমি অৰ্ডাৰটো দি পেলাই আহিবাচোন, আমি জুলিম। কোনফালে আছে জুলুটো? এইফালেদি উঠিব লাগিব। কোনফালেদি যাবা? আহা আহা, বাবা বাবা। কোনটো জুলু মুনু? এইটো চুচৰা, এইটো জুলু নহয়। পেণ্ট ফাটি যাব মোৰ ইয়াত উঠিলে। আমি আহি পালোঁ এতিয়া, আৰু অলপ সময় হৈছে, কিন্তু মোমনৰ এই জোলনা চোলনা দেখি পেলাই ভিতৰলৈ বহিবলৈ যাবলৈ মন নাই। আমি কেবিন লোৱা নাই, আমি ৰেষ্টুৰেণ্টতে বহিম। আৰু একচুৱেলি আমি আজিকালি তাইৰ কাৰণে ওলাই অহা হয় বেছিকৈ, কাৰণ তাই ফুৰা চুৰা জেগা থাকিলে বিৰাট ভাল পায়। আৰু সেইটো হিচাপে আমি ইয়ালৈ লৈ আহিছোঁ। জোলনা চোলনা দেখিছোঁ কাৰণে সোমালোঁ বাৰু। এতিয়া তাইক খেলাই লওঁ অকণমান। কি আকৌ জুলি বুলি কৈছা দেখোন তুমি? আকৌ এইবোৰত উঠিব কি? মই অকলে উঠো? হা, অকলে উঠিম। তুমি ক'ত উঠিবা? তুমি কোনটো উঠিবা? এইটো ডাঙৰটো দাই। এইটো পাপাৰ লগত উঠিবা নেকি? পাপাৰ লগত উঠিবা। দাইটো বেলেঞ্চ নহ'বলৈ ইয়াত উঠা। আহা চাব লগত তুমি আহা যা পাপাৰ লগত উঠা। ইছ, মোৰ লগত নুঠে, পাপাৰ লগত উঠে। বাবা অঁ, পাপাৰ লগত ষ্ট্ৰং। পাপাৰ লগত ষ্ট্ৰং নহয়, মই শকত যে পৰিব বুলি ভাবিছে জোলনাখনৰ পৰা।
বেছি জোৰ চাই দিলে তাই ভয় কৰে নামিলে এই চুচৰাবিলাকত উঠিব নেকি আকৌ যাব এতিয়া হ'বই পাৰে আজিকালি অকলেই পাৰে ন এইকেইটা সৰু সেইকেইটা পাৰিব নেকি সেইকেইটা গেপ নাই সেইটোত নাই নাই এইটো মানে সেইটোত চাওঁগে আহা এইখিনি ধৰি দিয়া নাই এইখিনি ধৰি দিয়া এইখিনি বহাই দিয়া এটলিষ্ট বহি লোৱা এতিয়া আহা ধৰিবই লাগিব এতিয়া চাই থাকিব দিছোঁ সিহঁতক আৰু মই চুলিব যাওঁ চুলিনা নপৰিলে হৈছে খালি জুলিছোঁ বাৰু এতিয়া আমাৰ এজ গ্ৰুপলৈ কিন্তু লোহাৰ হয় নপৰোঁ চাগে পৰিলে একদম লাইভ টেলিকাষ্ট হৈ যাব মই নাকাটো কিন্তু পৰিলে মানে দেখুৱাই দিম আপোনালোকক মই কেনেকৈ পৰিছোঁ দামকৈ মোমনৰ যোনটো ষ্টেপকেইটা খোজকাঢ়ি পেলাই যাব লাগে চুঁচৰিবৰ কাৰণে সেইটো মানে একচুৱেলি গেপ বেছি সেইকাৰণে দেউতাক লাগি থাকিব লগা হৈছে যদি সেইটো মানে গেপটো কম হ'লহেঁতেন তেতিয়াহ'লে তাই ধুনীয়াকৈ নিজেই খেলি থাকিব পাৰিলেহেঁতেন সেইটো কাৰণে তাৰমানে অলপ ভয় লাগে ভৰি চৰি শ্লিপ কৰে বুলি কিন্তু মই নিজৰ জোলাত মজগুল পানী আছে ৰখি দিবা আহিলোঁ আমি গৈছিলোঁ নিশা ধাবা ৰাস্তাত পাই পেলাই আমি গৈছিলোঁ কিন্তু ইমান ভাল নহয় বাৰু খাবলৈ নেক্সট টাইম আৰু নাযাওঁ দেই হেৰি এটা লৈ লোৱা ট্ৰলি এটা লৈ লওঁ আমি আহিছিলোঁ লখৰাত থকা বিগ বাজাৰলৈ আৰু তাত আমি কিছুমান শ্বপিং কৰিব লগা আছিলে সেইখিনি কৰিলোঁ আমি তাৰমানে ফুৰিবলৈ যাম আৰু তাৰ কাৰণে কিবা কিবি বস্তু লগা আছিল সেইখিনি লৈ লৈছোঁ সেইকেইটা কিহৰ জিন্স এক্সেলে লাগিব এইটো খাবা এইটো কি হয় কেক চুকেট হয় বস্তুকেইটা দি দিয়া এইটাত দিয়া নিদিয়ে এয়া কিনাৰ জয় খাব লাগে ঐ কি খাইছা সেইটো
নেকি তুমি নিজে খাবা মই বাহিৰত ৰখি আছোঁ এতিয়া বিলৰ কিবা গণ্ডগোল লাগিছে মানে আমি 3000 ৰুপিজৰ বজাৰ কৰিলে ৰাইচ এটা ফ্ৰী দিছিল পেকেটৰ সেইটো বোলে সিহঁতে বিল মাৰিব লাগে 0 শ্ব' কৰিব লাগে বিলত যোনটো হোৱা নাই আৰু সেইটো কাৰণে মানে কিবা এটা প্ৰব্লেম হৈছে সেইকাৰণে ৰৈ আছোঁ আৰু মোৰ মানে কিণ্ডাৰ জয় খাই আছে আৰু দেউতাকে গৈছে পাৰ্কিঙৰ পৰা গাড়ীখন ওলাব তেতিয়ালৈকে আকৌ আছে আৰু আছে আৰু আছে হুম